পোনপ্ৰথমত আজি এই সংবাদমেলৰ যোগেদি ওদালগুৰিৰ আমাৰ যি সাংবাদিক বন্ধুসকল আছে আপোনালোকক মই এপছৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ। আজি আমি গোটেই বিশ্বজুৰি কোভিড-19 বা কৰোনা ভাইৰাছক লৈ যি এটা আতংকৰ সৃষ্টি হৈছে বা ইয়াৰ যি প্ৰভাৱ গোটেই বিশ্বজুৰি এতিয়া বিস্তাৰ হৈছে আৰু ইয়াৰ পৰা বাচিবলৈ বা ইয়াৰ পৰা আমি বাচি থাকিবৰ কাৰণে বা সকলোৰে সেফটি আৰু সিকিউৰিটিটো নজৰত ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কেইটামান কথা ৰাইজলৈ আৰু চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ। আৰু প্ৰথমতে আমি ক'ম যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আজিৰ এই তাৰিখত কোভিড-19 বা কৰোনা ভাইৰাছক লৈ ইয়াক প্ৰতিহত কৰিবৰ কাৰণে বা ইয়াৰ পৰা আমি বাচিবৰ কাৰণে যিখিনি পদক্ষেপ লোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা লৈ পেলাই অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা তেওঁলোকে পদক্ষেপ লৈছে আমি এইটো আদৰণি জনাইছোঁ। দ্বিতীয়তে ICMR যি এডভাইজৰী আছে আমি সকলো ৰাইজ জাতি জনগোষ্ঠী সকলোৱে এইটো মানি চলিব লাগে আৰু ইয়াত প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ যি এটা কথা আছে যে আমাৰ যি প্ৰিভেণ্টিভ মেজাৰ ইয়াত কোৱা হৈছে যে ঘৰত থাকিব লাগে আৰু আমি যি হিউমেন কণ্টেক্ট বা ছ'চিয়েল ডিষ্টেঞ্চিংটো আমি মানি চলিব লাগে আৰু যিখিনি এডভাইজৰী আছে এইটো আজিৰ তাৰিখত ফেচবুক হোৱাটছআপ বা টিভি মিডিয়াত প্ৰিণ্ট ইলেক্ট্ৰনিক মিডিয়াত ইয়াৰ গোটেই মানে প্ৰচাৰ হৈছে সেই এডভাইজৰীখন মানি চলিব লাগে। নিখিল বড়ো ছাত্ৰ সন্থা আমি গাঁৱে ভূঞে ইয়াৰ কাৰণে যোৱা 20 তাৰিখত আমাৰ যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা হৈছিল তাত আমি আঞ্চলিক ইউনিট আৰু ডিষ্ট্ৰিক্ট কমিটিবিলাকক আমি কৈ দিয়া হৈছে যে ইয়াৰ কাৰণে ৰাইজৰ ওচৰত যাই পেলাই নিজৰ সেফটিটো ৰাখি পেলাই ৰাইজৰ ওচৰত যায় ইয়াৰ কাৰণে প্ৰচাৰ সজাগতা অভিযান চলাব লাগে। আৰু আজিৰ তাৰিখত আমি এটা নিৰ্দেশ আমি জাৰি কৰিছোঁ যে জিলা প্ৰশাসন আৰু থানা আৰু আউটপোষ্ট যিবিলাক আছে তাত জনাই পেলাই মাইক এনাউন্সমেণ্টৰ যোগেদি ইয়াৰ সজাগতা অভিযানৰ কাৰণে কাম কৰিব লাগে আৰু গাঁৱে ভূঞে ৰাইজক সজাগ হ'বৰ কাৰণে আৰু ৰাইজক নিজৰ যি সেফটি এইটো মেইনটেইন কৰিবৰ কাৰণে এইটো মাইক এনাউন্সমেণ্ট যোগেদি জনাব লাগে। আৰু এই মাইক এনাউন্সমেণ্টৰ যিখিনি কাম কৰিব তাত যাতে ৰাইজক ভয় খুৱাব নালাগে ৰাইজক সজাগ হ'বলৈ জনাব লাগে আৰু সাহসেৰে সকলো কাম যাতে হাতত লৈ এই কথাটো আমি নিৰ্দেশযোগে আমি প্ৰচাৰ কৰিছোঁ। তৃতীয় কথাটো হ'ল যে আজিৰ পৰা যি লকডাউন অসমত অহা 31 তাৰিখৰ ৰাতি 12 বজালৈকে যি অসম চৰকাৰে জাননী জাৰি কৰিছে এইটো নিখিল বড়ো ছাত্ৰ সন্থা আমি আদৰণি জনাইছোঁ আৰু ইয়াৰ যোগেদি ৰাইজৰ যি সঁহাৰি ৰাইজৰ যি সহযোগ এইটো নিখিল বড়ো ছাত্ৰ সন্থাও আমি বিচাৰিছোঁ। আৰু অসম এনেকুৱা ৰাজ্য য'ত নেকি আমাৰ মেডিকেলৰ যিখিনি সা সুবিধা লাগে ডক্টৰৰ যিখিনি সা সুবিধা লাগে বা ICUৰ যিখিনি আমাৰ ব্যৱস্থা থাকিব লাগে চিভিল হস্পিটেলতো ন্যূনতম যিখিনি সা সুবিধা থাকিব লাগে বহুতো জিলাত এতিয়ালৈকে হৈ উঠা নাই আৰু ইয়াৰ কাৰণে এইটো এটা চিন্তাৰ বিষয়। আৰু এই যি মহামাৰী যি পেণ্ডেমিক ইয়াৰ পৰা যদি আমি ৰক্ষা পাব লাগে নিজৰ সেফটি নিজে কৰিব লাগিব আনৰ সেফটিও আমি চাব লাগিব আৰু সমাজ আৰু ৰাজ্য দেশৰ সেফটি বা মানৱতাৰ সেফটি আমি নজৰত ৰাখি সকলো কাম আমি হাতত ল'ব লাগিব। তো ইয়াৰ কাৰণে ইয়াৰ যি প্ৰভাৱ নিশ্চয়কৈ পৰিব যে আমাৰ দুখীয়া দৰিদ্ৰ যিবিলাক ডেইলি ৱেজ লেবাৰৰ আছে যিখিনি আমাৰ ব্যৱসায় বাণিজ্য আছে প্ৰতিষ্ঠানবিলাক আছে লগতে আমাৰ যিখিনি ইকনমি আমাৰ দৈনন্দিন যিখিনি উপাৰ্জন হয় ইয়াৰ দ্বাৰা সকলোৱে কাম কৰি পেলাই দৈনন্দিন তেওঁলোকে এসাঁজ বা দুসাঁজ খোৱাৰ কাৰণে যিখিনি যত্ন কৰে ৰিক্সাৱালা ঠেলাৱালাৰ পৰা এই গোটেই ইয়াৰ ওপৰত প্ৰভাৱ পৰিব। তথাপিও মানুহ জীয়াই থাকিলে সকলো সম্ভৱ হ'ব আৰু মানুহ জীয়াই থকা বা মানুহ বাচি থকাটোৱে এতিয়া মানে প্ৰধান লক্ষ্য হৈ পৰিছে বা প্ৰায়ৰিটি হৈ পৰিছে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই ক্ষেত্ৰত ৰাইজক সজাগ কৰি পেলাই ৰাইজক কেনেকৈ সহায় কৰিব পাৰে দৰিদ্ৰ দুখীয়া বা যিবিলাক দৈনন্দিন হাজিৰা কৰে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে
চৰকাৰৰ ওচৰত আমি এইটো দাবী ৰাখিছোঁ চৰকাৰে ইয়াৰ কাৰণে যিখিনি দৃঢ় এটা পদক্ষেপ তেওঁলোকে আগবঢ়াব লাগে আৰু যি 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা যি চাউল দিয়া কথা চৰকাৰে ঘোষণা কৰিছে তাৰ আগতে যদি এইবিলাক ব্যৱস্থা ন্যূনতম তেওঁলোকে যাতে খাবৰ কাৰণে মানে চাউল দালি আৰু এই মানে তেল বা নিমখ জাতীয় বস্তুবিলাক সবে পাব পাৰে ইয়াৰ খা সুবিধাটো কৰিব লাগে আৰু তেওঁলোকে ঘোষণা কৰিছে যে গেলামাল আৰু মেডিচিন সেই দুটা খোলা থাকিব তৎসত্ত্বেও মানুহ তাত যেতিয়ালৈকে পইচা নাথাকিব গেলামালত বা মেডিচিন দোকানত যাবৰ কাৰণে অসুবিধা নিশ্চয় তেওঁলোকৰ সমস্যা হ'ব তো যিখিনি উপাৰ্জন সেই উপাৰ্জনত তেওঁলোকে দৈনন্দিন যিহেতু নিজৰ কাম চলায় তো ইয়াৰ কাৰণে চৰকাৰে বা যোৱাকালি ফাইনেন্স মিনিষ্টাৰে কৈছে যে ইয়াৰ কাৰণেও অসম চৰকাৰে এটা পদক্ষেপ বা ঘোষণা কৰিব বুলি কৈছে তো আমি আশাবাদী যে ৰাইজৰ যাতে জীয়াই থকাটো আমি কোভিডক লৈও আমি যুদ্ধ চলাব লাগিব আৰু নিজে যাতে এসাঁজ দুসাঁজ খাই পেলাই 5-7 দিনত আমি যাতে বাচি থাকিব পাৰোঁ বা আমাৰ জীৱনটো আমি চলাই লৈ যাব পাৰোঁ ইয়াৰ কাৰণে চৰকাৰক আমি এটা ভাল পদক্ষেপ ল'ব বুলি আমি আশাবাদী আৰু আমি এইটো আহ্বান জনাইছোঁ তৃতীয় কথাটো হ'ল যে আজি তাৰিখত এই মহামাৰী যিহেতু বিশ্বজুৰি হৈছে ভাৰতত এতিয়া ইয়াৰ প্ৰভাৱ লাহে লাহে বাঢ়ি আছে আৰু এইটো চাই পেলাই গোটেই ভাৰতত যিহেতু লকডাউন হ'ল ষ্টেটবিলাকত জিলাবিলাকত টাউন বা মেট্ৰ' চিটিবিলাক বহুতো আমাৰ নিবনুৱা যুৱক যুৱতী অসমৰ বাহিৰত তেওঁলোকে কাম কৰি আছে পঢ়িবলৈ গৈছে কিছুমানে চাকৰি কৰি আছে কিছুমানে ব্যৱসায় কৰি আছে বিভিন্ন প্ৰতিষ্ঠানত তো তেওঁলোকে এতিয়া ৰেল আৰু ফ্লাইট বন্ধ হৈ যোৱাৰ পিছত সকলো যাতায়াত বন্ধ হৈ যোৱাৰ পিছত তেওঁলোকে এতিয়া আহিবৰ কাৰণে যথেষ্ট কষ্টত ভুগিব লগা হৈছে চেন্নাই বেংগলোৰ কেৰেলা দিল্লী বা কলকাতা বিভিন্ন স্থানৰ পৰা আমালৈ যোগাযোগ আহিছে যে তেওঁলোকে যি প্ৰতিষ্ঠানত কাম কৰিছিল তাৰ পৰা তেওঁলোকক যাবলৈ কোৱা হৈছে আৰু তেওঁলোকক কম পইচা দি মিনিমাম পইচা দি পেলাই তেওঁলোকক বিদায় দিয়া হৈছে তেওঁলোকে য'ত ভাড়া আছিল সেই ভাড়াটো তেওঁলোকৰ থাকিবৰ কাৰণে এতিয়া ঠাই নাই মালিকবিলাকে তেওঁলোকক যাব কোৱা হৈছে আৰু লগতে ৰেল ষ্টেচনত যদি আহে তেওঁলোকে ৰেলত মানে ট্ৰেইন নাই এইটো ছাৰ্ভিচটো ক্ল'জ ডাউন হৈছে ফ্লাইটৰ ব্যৱস্থা এতিয়া নাই লগতে যিবিলাক হোটেলবিলাক আছিল থাকিবৰ কাৰণে বা খাবৰ কাৰণে এই হোটেলবিলাকো এতিয়া বন্ধ হৈ পৰিছে তো তেওঁলোকে এটা বেয়া এটা পৰিৱেশত সন্মুখীন হ'ব লগা হৈছে তাৰ কাৰণে অসম চৰকাৰে ইয়াৰ কাৰণে স্পেচিয়েল পদক্ষেপ ল'ব লাগে আৰু আজি অসমৰ যি বিষয়া অসম চৰকাৰৰ তেওঁলোকৰ লগত আমি যোগাযোগ কৰি চেন্নাই যি মানে আসাম হাউচ আছে তাত কিছু আমাৰ যুৱক যুৱতীবিলাক তাত মানে তেওঁলোকে মানে শেল্টাৰ লৈছে আৰু অসম চৰকাৰক আমি আহ্বান জনাম য'ত য'ত অসমৰ যিখিনি আসাম হাউচ বা আসাম ভৱন আছে বা য'ত যেনেকুৱা হয় হোম মিনিষ্ট্ৰী ভাৰত চৰকাৰেও তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে যে কোনো কাৰণত নৰ্থ ইষ্টৰ মানুহবিলাকক মানে ৰেচিয়েল ডিছক্ৰিমিনেশ্যন যাতে কৰা নহয় এই কৰোনা ভাইৰাছ বা কোভিড-19 চিটুৱেশ্যনক লৈ তো এই কাৰণে আমি অসম চৰকাৰ ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ মানুহবিলাকে এতিয়া বেমাৰ মানে যদিও আহিছে বা এই ইনফেকশ্যন যদিও বিস্তাৰ হৈছে কিন্তু মানুহ যদি হাৰাশাস্তি কৰা হয় বা মানুহ খাব নাপাই যদি মৰিব লগা হয় বা তেওঁলোকে বেয়া পৰিৱেশত থাকিব লগা হয় নিশ্চয়কৈ মানে বেমাৰটো এটা পাৰ্ট কিন্তু মানুহ হাৰাশাস্তি বা মানুহে থাকিবলৈ নাপোৱাৰ কাৰণে বা খাব নোপোৱাৰ কাৰণে এইটো এটা ডাঙৰ এটা আৰু সমস্যা মানে আনপিনিদি সৃষ্টি হ'ব তো ইয়াৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ইয়াৰ দায়বদ্ধতা নিশ্চয় আছেই আৰু শেষত আমি ক'ব বিচাৰিছোঁ যিখিনি আমাৰ যুৱক যুৱতী বা যিখিনি আমাৰ ৰাইজ অলৰেডি ঘূৰি আহিল তেওঁলোকে ট্ৰেইনেদি বা ফ্লাইটেদি ঘূৰি আহিল এই ঘূৰি অহা মানুহখিনি তেওঁলোকে আজি তাৰিখত ৰেলৱে ষ্টেচনত হোম কোৱাৰেণ্টাইন এটা মানে ষ্টেম্প দি পেলাই তেওঁলোকক পঠোৱা হৈছে বা ফ্লাইটত অহাবিলাককো একে ছিষ্টেমত কৰা হৈছে তো আমি গম পাইছোঁ যে কিছুমান আমাৰ অসমৰে মানুহ তেওঁলোকে ঘূৰি আহি ৰেল ষ্টেচনৰ পৰা পলাইছে বা গাঁৱত আহি পেলাই তেওঁলোকে হোম কোৱাৰেণ্টাইনৰ যি ন্যূনতম যিখিনি ৰুলছ মেইনটেইন কৰিব লাগে এইখিনি তেওঁলোকে মেইনটেইন কৰা নাই আৰু ইয়াৰ কাৰণে ৰাইজৰ ছেফটি নিজৰ ঘৰখনৰ ছেফটি নিজৰ পৰিয়ালৰ ছেফটি সকলো কথা চাই পেলাই যিবিলাকে আজি তাৰিখত এই মানে বেয়া যি বুদ্ধিবিলাক লৈ পেলাই তেওঁলোকে নিজকে বাচি ৰাখিবৰ কাৰণে চেষ্টা চলাইছে
এইটো কোনো কাৰণত ভাল নহয়। তো যিবিলাকে পলাইছে তেওঁলোকে অতি সোনকালে জিলা মানে যি স্বাস্থ্য কেন্দ্ৰ বা আমাৰ যিখিনি স্বাস্থ্য কেন্দ্ৰত লেবৰেটৰী টেষ্ট কৰাৰ ব্যৱস্থা আছে তাত টেষ্ট কৰিব লাগে। আৰু হোম কোৱাৰেণ্টাইনৰ কাৰণে যিখিনি মানুহ ষ্টেম্প মাৰি পঠোৱা হৈছে তেওঁলোকে নিজকে ঘৰত আইচলেশ্যনত থাকি বা হোম কোৱাৰেণ্টাইনত থাকি পেলাই তেওঁলোকে নিজৰ যি মানে সেফটি আৰু আনৰ সেফটি এইটো তেওঁলোকে কৰিব লাগে। আৰু তেনেকুৱা ব্যক্তিক বা তেনেকুৱা মানুহ যদি আমাৰ ফালৰ পৰা যদি নজৰ আমি যদি পাওঁ আমি নিশ্চয়কৈ ইয়াৰ কাৰণে আমি ব্যৱস্থা ল'ম। আমি প্ৰশাসনকো আহ্বান জনাইছোঁ তেওঁলোকে ব্যৱস্থা লওক। তো এইখিনি কথা মই আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজিৰ এই যি মহামাৰীৰ যি এটা চিটুৱেশ্যন বা যি পেণ্ডেমিক এটা চিটুৱেশ্যন আমি ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে ভয় খাব নালাগে, আপোনালোকে সাহসেৰে সকলো কাম আপোনালোকে হাতত লওক। আৰু হয় এইটো এটা ভয়ংকৰ এটা পৰিস্থিতি বা বিশ্বজুৰি ইয়াৰ প্ৰভাৱটো পৰিছে। বিশ্বত উন্নত দেশবিলাকে ইয়াক মানে যুঁজিবলৈ এতিয়াও সক্ষম হোৱা নাই, যদিও ইয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি আছে। আৰু ভাৰতত যিহেতু দ্বিতীয় যিহেতু মানে ব্যয়বহুল জনসংখ্যা থকা এটা দেশ, ইয়াত আকৌ মানে ইয়াৰ যি ভয়ংকৰ যি পৰিৱেশ এইটো আমি ভাবিব নোৱাৰা এটা পৰিৱেশ আহি পৰিব বুলি আমাৰ এটা ধাৰণা। কিন্তু মানে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ বা ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰবিলাকে যি পদক্ষেপ লৈছে ইয়াৰ দ্বাৰা আজিৰ তাৰিখত সংক্ৰমণৰ যি পৰিমাণ সেইটো মানে খুব বেছিকৈ বা খুব ৰেপিডলি বা স্পীডত আজিলৈকে এইটো যাবলৈ মানে পোৱা নাই। তো ইয়াৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ বা বিভিন্ন ৰাজ্যক আমি ধন্যবাদ জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যিহেতু ছাত্ৰ সংগঠন সামাজিক সংগঠন হিচাপে আমাৰ যিহেতু দায়বদ্ধতা আছে, আমি আমাৰ সেফটি নজৰ ৰাখি আমাৰ কৰ্মী বা আমাৰ যিখিনি আমাৰ জিলা আঞ্চলিক ইউনিট পৰ্যায়ত আমাৰ যিখিনি কৰ্মী আছে তেওঁলোকে নিজৰ সেফটিটো ৰাখিও ৰাইজক সজাগতা বৃদ্ধিৰ কাৰণে ৰাইজক নিজৰ সেফটি ৰখাৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু অনাগত দিনত কাম কৰি যাম। জিলা প্ৰশাসন চৰকাৰক আমি এই দুৰ্যোগৰ সময়ত আমি সহায় কৰিবৰ কাৰণে সদায় আমি সাজু আছোঁ। আৰু আমাৰ পৰা যিকোনো প্ৰয়োজন যদি চৰকাৰে সহায় বিচাৰে আমি সদায় এই সহায় সহযোগিতা আমি আগবঢ়াবলৈ আমি সাজু আছোঁ।